সোণাৰীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা AIUDF আৰু বিজেপিক তীব্ৰ সমালোচনা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ সোণাৰীত আজি কংগ্ৰেছ দলৰ এখনি বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন, বিধায়ক আফতাবুদ্দিন মোল্লা প্ৰমুখ্যে কংগ্ৰেছৰ নেতা কৰ্মীসকলে ভাষণ আগবঢ়ায়। বিজেপি চৰকাৰখনে অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান আদি ধৰ্মৰ মানুহৰ মাজত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে। শংকৰাজানৰ দেশত ৰাইজৰ মাজত ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিছে বুলি বক্তাই অভিযোগ কৰে। বিজেপি চৰকাৰখনে বিদ্যুতৰ মাচুল, পেট্ৰলৰ মূল্য, চিলিণ্ডাৰৰ দাম আদি কৰি সকলো বস্তুৰে অভাৱনীয়ভাৱে মূল্য বৃদ্ধি কৰিছে। বিজেপি চৰকাৰখনে চৰাঞ্চলত মাটিৰ পাত্তা দিয়া নাই, গৰাখহনীয়া গস্ত পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা নাই, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ব্যৱস্থা কৰা নাই। এইদৰে তীব্ৰ সমালোচনা কৰে কেন্দ্ৰ আৰু অসমৰ বিজেপি চৰকাৰখনক। বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক হাৰাশাস্তিৰ পৰা ৰক্ষা পাবলৈ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিবলৈ আহ্বান জনায়। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলক বিজেপিৰ বি টিম বুলি আখ্যা দিয়ে। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে কাম কৰে বুলি অভিযোগ কৰে। AIUDFক ভোট দিয়া মানেই বিজেপিক ভোট দিয়া। গৰুকুটিত চৰকাৰখনে উচ্ছেদ চলাবলৈ গৈ নৰকীয়ভাৱে এগৰাকী নিৰীহ মানুহক হত্যা কৰা ঘটনাই উদাহৰণ দি চৰকাৰখনে মুছলমানক টাৰ্গেট কৰা বুলি অভিযোগ কৰে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। নিৰ্বাচনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। 2024 চনৰ নিৰ্বাচনত আমি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? ভোট দিবনে নাই? দিবনে নাই? দিবনে নাই? আপোনালোকে চাওক দেই, মই যে আপোনালোকৰ ইয়াত কথা ক'বলৈ আহিছোঁ, আমাৰ দলৰ কেণ্ডিডেট ক'তো ইলেকশ্যনত এইবাৰ উঠা নাই। তাৰ পাছতো মই গোটেই অসমখনতে কেম্পেইন কৰি আছোঁ। ৰকিবুল হুছেইন অকল কংগ্ৰেছ দলৰ কেণ্ডিডেট নহয়, ৰকিবুল হুছেইন ধুবুৰীত আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট। ৰকিবুল হুছেইন ধুবুৰীত আমাৰ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট। ৰকিবুল হুছেইন CPI আৰু CPMৰ কেণ্ডিডেট। ৰকিবুল হুছেইন অসমৰ 16টা ৰাজনৈতিক দলৰ একেলগতে অমৈকটীয়া কেণ্ডিডেট। কেলে আপোনালোকে জানেনে? কাৰণ আমি 16টা দলে সিদ্ধান্ত লৈছোঁ যে এইবাৰ যদি বিজেপিক হৰুৱাব নোৱাৰোঁ তেতিয়াহ'লে দেশ নাবাচে। গতিকে এতিয়া আমাৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ জীয়াই থাকিব নে নাথাকে 7 তাৰিখে এই অঞ্চলৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব। আৰু যদি ৰাইজে অকমানো হিলি যায়, অকমানো যদি এই যে এনেকে ফুক দিয়া মানুহৰ প্ৰতি যদি আপোনালোকে দুৰ্বল হৈ যায়, প্ৰমাণ দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই কি বুলি কয়? চুৰ মানে মিয়া, ডকাইত মানে মিয়া, আৰু মিয়া মানে হৈছে ল'ৰা ছোৱালী জন্ম দিয়া ফেক্টৰী। কয় নে নকয়? তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে চৰকাৰ চলোৱা AGP দলক যদি ধুবুৰীৰ মানে ভোট দিয়ে, যদি AGP দলক যোনে বিজেপিৰ লগত বন্ধু হৈ আছে, সেই AGPক যদি ধুবুৰীৰ মানে ভোট দিয়ে, তেতিয়া মই ক'ম যে পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি যে মুছলমান মহিলাক ফেক্টৰী বুলি কয়, আপুনি যে মুছলমানক চুৰ বুলি কয়, আপুনি যে মুছলমানক ডকাইত বুলি কয়, সেইকাৰণে মুছলমানে এবাৰ AGPক ভোট দিছে। মই এনেকে ক'ব লাগিব নেকি? আৰু কি কৈছে? বৰাক ভেলীত কৈছে